সোশ্যাল মিডিয়া জগতখন এনেকুৱা এখন জগত য'ত কিবা এটা দিয়াছত সমগ্ৰতে বিয়পি পৰে আৰু সোশ্যাল মিডিয়াৰে ইউটিউব নামৰ এপটো ওপেন কৰিলে অকল এইডালৰ ভিডিঅ' আজি বোলে টেঙানিদিবা মাক ভনীয়েক পনষ্টাৰ কাইলৈ বোলে টেঙানিদিবা লেঙুৰা আৰে ভাই এইবোৰ কি আৰে ভাই শুন যোনে তোক আৰু মোক এইখন পৃথিৱী দেখা দিলে ন তেওঁৱে হৈছে মা কথাষাৰ মনত ৰাখিবি মিষ্টাৰ জেএছবি বোলে পকৰখ যদি আকৌ উঠিছে মোৰ ভাই টেঙানিদিবা কেলা পকৰখ যদি অলি লৈ মাৰিছিল আৰু মই কেলা 1 মিনিট কোকোনাট অইল আহি যাবি কেলা পকৰখ যদি ভালকৈ মাৰি পঠিয়াম ওহ ৰবা মোৰ কেঁচা কলিজা হল ইন্ট্ৰটো দিব 1 মিনিট নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ বাই দা ৱে মই ৰিকি বৰ্গ আৰু আপোনালোকে চাই আছে ফটুৱা লৰাটো ৰোষ্টিং ভিডিঅ' तो कैसे हैं आप लोग নাম হেনো তাৰ মিষ্টাৰ জেএছবি সি আকৌ বোলে যোৰহাটৰ চেধা বেপাৰী कंट्रोल বনাই আকৌ সি পানীত চলা গাড়ী মানুহে আকৌ হাঁহে সেইখন বোলে কেলা 1880 চনত পথাৰত চলাই যায় ওহ বেহেনচুত কেলা লোকে একেলগে ফুৰি ভিডিঅ' বনালে মানে বেয়া আৰু তই কেলা এইবিলাক কিচিং ভিডিঅ' বনালে ভাল নহয় জানো মিষ্টাৰ জেজ কি কৈছো কেলা যদি চাই আছ আহি যাবি কেলা পাখি আৰু কাকুৱে একেলগে ঘূৰি ভিডিঅ' বনোৱাৰ বাবে পাখি একেলা আমাৰ সমাজৰ ছোৱালীখিনিৰ বাবে অপমান আনিছিলে আৰু তই কেলা এইবিলাক কিচিং ভিডিঅ' বনাই আমাৰ সমাজখন এখাপকে উন্নতিৰ দিশে নিছে মিষ্টাৰ জেএছবি শুনিছো বোলে তুমি বোলে কলকাতাত গৈ নতুন কিচিং ভিডিঅ' বনাইছা আগৰ কিজনী ছোৱালী কি তিতা আছিলে নি নে কেলা সিহঁতি তোৰ মুখত ভদ্ৰতা মুখা পিন্ধা 1 নম্বৰ মানুহটোৱে হৈছে মিষ্টাৰ জেএছবি আগদিনাখনি সি কেলা ভদ্ৰতা মুখা পিন্ধি পিছদিনাখনি আকৌ সি কেলা কিচিং ভিডিঅ'ত নামি যায় এইবিলাকে তাৰ ভদ্ৰতাৰ আচল হ'ব পাৰো কেলা ল'ৰা হ'ব পাৰো নহয় হয়ে ল'ৰা আহি যাবি কেলা মুখ মেলিব নোৱাৰা কৰি পঠাম ইমান যে কেলা কিচিং ভিডিঅ' পাছত দৌৰি ফুৰ অন্তত পেক কেলা অলপমান দিন হ'লেও বন্ধ হৈ থাকিব আৰে ভাই চা ভাল ভিডিঅ' বনাবি সকলোৱে ছাপোৰ্ট কৰি যাম আৰু কেলা এইবোৰ মা পাপা বা ভনী এইবোৰ কি চা আগতেও গৈ আহিছো এতিয়াও কৈছো মা মায়ে হয় কেলা যোনে তোক মোক এইখন পৃথিৱী দেখালে ন তেওঁৱে হৈছে মা কথাষাৰ মনত ৰাখিবলৈ আকৌ বা কৈছো তো থেংক ইউ ফৰ মাই ৱাচিং ভিডিঅ' যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা ছাবস্ক্ৰাইবটো কৰি লোৱা আৰু শ্বেয়াৰ এটা মাৰি মোকো কেলা অকণমান ওপৰলৈ উঠাই দিয়া আৰু নেক্সট ভিডিঅ'টো অতি ধামাকাদাৰ আহি আছে সকলোৱে চাবা বুলি আশা থাকিল আৰু থেংক ইউ লভ ইউ অল আজিলৈ বাই বাই